হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেকেণ্ড চেনেল ফেক্ট উইথ ধনলৈ। আজিও মই আপোনালোকৰ কাৰণে ইণ্টাৰেষ্টিং 5টা ফেক্ট ভিডিঅ' লৈ আহিছোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। তেতিয়া আপোনালোকে নতুন নতুন জ্ঞান বা নতুন ফেক্ট জানিব পাৰিব। তো বলক আপোনালোকৰ টাইম ৱেষ্ট নকৰি আজি আমাৰ ফেক্ট ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1, আপোনালোকে নিশ্চয় দেখিছে পিজ্জা ডেলিভাৰী কৰা। আপোনালোকৰ ঘৰত আহি হোম ডেলিভাৰী কৰে পিজ্জা। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে স্পেচত গৈ কোনোবা এটা পিজ্জা কোম্পানীয়ে পিজ্জা ডেলিভাৰী কৰিব পাৰে বুলি? আমেৰিকাৰ এটা কোম্পানী আছে পিজ্জা হাট, আৰু 2001 চনত তেওঁলোকে এটা ৰেকৰ্ড কৰিছে স্পেচত গৈ পিজ্জা ডেলিভাৰী কৰা। আপোনালোকে এই ফেক্টটো আগতে জানিছিল নেকি? যদি জানিছিল মোক নিশ্চয় জনাব, আৰু যদি জনাও নাছিল আপোনালোকে আজি জানি গ'ল। ফেক্ট নম্বৰ 2, এটা সময়ত চানি দেওলৰ এখন ফিল্ম বহুত হিট হৈছিলে, আৰু সেই ফিল্মখনৰ নাম আছিল গদ্দাৰ এক প্ৰেম কথা। আপোনালোকে হয়তো বহুতে চাইছে গদ্দাৰ এক প্ৰেম কথা, আৰু সেই ফিল্মখন বহুত বেছি হিট হৈছিলে। আৰু সেই ফিল্মখন সকলোতকৈ বেছি হিট হৈছিলে পাঞ্জাৱত, আৰু পাঞ্জাৱৰ পাব্লিক ডিমাণ্ডৰ কাৰণে তাৰ যিবোৰ ফিল্ম হল আছে বা আমি ছবিঘৰ বুলি কওঁ, ছবিঘৰ আছে, পাব্লিকৰ ডিমাণ্ডত সেই ছবিঘৰ বা সেই হলবোৰ 6টা বজাত খুলিব লগা হৈছিলে। আপোনালোকে এই ফেক্টটো আগতে জানিছিল নেকি? যদি জানিছিল তেনেহ'লে মোক নিশ্চয় জনাব। ফেক্ট নম্বৰ 3, আপোনালোকে হয়তো কেতিয়াবা গাড়ীখন লৈ গৈ আছে আৰু আপোনাৰ গাড়ীৰ আগেৰে এটা ক'লা মেকুৰী পাৰ হৈ গ'ল। আপুনি নিশ্চয় ভাবে আজি মোৰ দিনটো বেয়া গ'ল, অশুভ হ'ল, আৰু আজি মোৰ সকলোতকৈ বেয়া দিন। বা চাইকেলখন লৈ গ'ল, বাইকখন লৈ গ'ল, আপুনি আপোনাৰ ৰাস্তাৰে গৈ আছে, কিন্তু ৰাস্তা কাটি দিলে আপোনাৰ মেকুৰী এটাই। আপোনাৰ দিনটো ভাবিলে বেয়াকৈ গ'ল বা আজি দিনটো বেয়া হ'বলৈ গৈ আছে। কিন্তু এনেকুৱা এখন দেশ আছে যিখন দেশে সেই ক'লা মেকুৰী বা ক'লা মেকুৰীক ভাগ্যশালী বুলি ভাবে। যদি ক'লা মেকুৰীয়ে ৰাস্তা কাটে তেওঁলোকৰ বাবে ভাগ্যশালী, সেই দিনটো বেছি ভাগ্যশালী আন দিনতকৈ। আৰু সেই দেশখনৰ নাম আপোনালোকে জানেনে? আৰু সেই দেশখনৰ নাম হৈছে জাপান। জাপানৰ মানুহে ক'লা মেকুৰীক বহুত ভাগ্যশালী বুলি ভাবে। আৰু আপোনালোকে এই ফেক্টটো আগতে জানিছিল নেকি? যদি জানিছিল মোক নিশ্চয় জনাব। ফেক্ট নম্বৰ 4, এতিয়া মই আপোনালোকক এটা যাদু দেখুৱাম। যাদু? য়েছ, যাদু। আপোনালোকৰ মোবাইলত নিশ্চয় গুগল চাৰ্চ ইঞ্জিন আছে। সকলোৰে মোবাইলত গুগল চাৰ্চ ইঞ্জিন আছে। আপোনালোকে গুগল চাৰ্চ ইঞ্জিনত এটা এনেকুৱা চেণ্টেঞ্চ মই চাৰ্চ কৰিব দিম, আৰু তাৰপিছত যিটো হ'ব আপোনালোকে নিশ্চয় অবাক হৈ যাব, কাৰণ তেতিয়া গুগলৰ হোম পেজটো 360 ডিগ্ৰীত ৰ'টেট কৰিব। আৰু সেই চেণ্টেঞ্চটো যেতিয়াই আপোনালোকে চাৰ্চ কৰিব, আপোনালোকে দেখিব যে গুগলৰ হোম পেজটো 360 ডিগ্ৰী ৰ'টেট কৰিছে। আৰু সেই চেণ্টেঞ্চটো হৈছে ডু এ বিয়াৰেল ৰ'ল। আপোনালোকে যেতিয়া এই চেণ্টেঞ্চটো চাৰ্চ কৰিব তেতিয়া দেখিব যে গুগলৰ হোম পেজটো 360 ডিগ্ৰী ৰ'টেট হৈ গৈছে। যদি আপোনালোকে এই ফেক্টটো আগতে জানিছিল তেনেহ'লে মোক নিশ্চয় জনাব। ফেক্ট নম্বৰ 5, আৰু আজিৰ অন্তিম ফেক্ট। আৰু অন্তিম ফেক্টত যোৱাৰ আগতে আপোনালোকক মই দুটামান কথা কৈ লওঁ। মই এই চেনেলটোত বহুত দিন ধৰি আপডেট দিয়া নাছিলোঁ, বা মই কনচিষ্টেঞ্চি ৰখা নাছিলোঁ। এতিয়াৰ পৰা মই ট্ৰাই কৰিম কনচিষ্টেঞ্চি ৰাখিবলৈ, আৰু আপোনালোকক কথা দিছোঁ যে মই খুব সোনকালে ভিডিঅ' দি থাকিবলৈ ট্ৰাই কৰিম। মোৰ কাৰণে এটা ফাৰ্ষ্ট চেনেল আছে, ফাৰ্ষ্ট চেনেলত কাম কৰি থকাৰ কাৰণে এইটো চেনেলত টাইম দিবলৈ অকণমান অসুবিধা হৈছিলে, কিন্তু এতিয়াৰ পৰা এইটো চেনেলটো মই নিয়মিতভাৱে ভিডিঅ' আপলোড কৰিম। গতিকে বলক আমি লাষ্ট আৰু 5 নম্বৰ ফেক্টটোক লৈ যাওঁ। আপোনালোকে হয়তো টুইটাৰ ইউজ কৰে, বহুতে টুইটাৰ ইউজ কৰে, কাৰণ এতিয়াৰ যুগটো হৈছে ছ'চিয়েল মিডিয়াৰ যুগ। আপোনালোকে ছ'চিয়েল হৈ থাকিব লাগিব। গতিকে আপোনালোকে হয়তো বহুত মানুহ আছে যিয়ে টুইটাৰ, ফেচবুক এইবোৰ ইউজ কৰে, কিন্তু মই আজি টুইটাৰৰ কথা ক'ম। টুইটাৰৰ যিটো লগো আছে, তাত যিটো চৰাই আছে, আপোনালোকে জানেনে সেই চৰাইটোৰ নাম কি? নাজানে নেকি? আচ্ছা, মই কৈ আছোঁ, সেই চৰাইটোৰ নাম হৈছে লেৰী। আপোনালোকে যদি এই ফেক্টটো আগতে জানিছিল মোক নিশ্চয় জনাব, আৰু যদি জনাও নাছিল আজি আপোনালোকে জানি গ'ল। গতিকে এই ভিডিঅ'টো কেনে পালে তাকো জনাবলৈ নাপাহৰিব। আৰু যদি আমাৰ এই ফেক্ট যিটো ছিৰিজ আছে এইটো আপোনালোকে খুব সোনকালে বিচাৰে তেনেহ'লে কমেণ্ট কৰক। মই আকৌ এটা জল্দি আনিবলৈ ট্ৰাই কৰিম, আৰু বহুত জল্দি আনিবলৈ ট্ৰাই কৰিম। গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। থেংক ইউ, বাই বাই, টেক কেয়াৰ।